ফটোগ্ৰাফাৰ অন্ধ অনুকূল এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত তোলা ভেলেণ্টাইন ডেৰ দুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভুমুকি মাৰি ৰাতিটোৰ ভিতৰতে কোটি কোটি মানুহৰ নয়নৰ মণি হৈ পৰিছিল প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ। সেই স্মৃতি সজীৱ হৈ থকাৰ সময়তে ছ'চিয়েল মিডিয়াত দেখা গ'ল এই ভিডিঅ'টো। অভিনেত্ৰীৰ অভিব্যক্তিত স্পষ্ট প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰৰ ছাপ। মুহূৰ্তৰ ভিতৰতে ভিডিঅ'টোৱে সৃষ্টি কৰিলে বিৰূপ প্ৰতিক্ৰিয়াৰ। তপতে তপতে আনৰ বৌদ্ধিক সম্পদ চুৰি কৰাৰ অভিযোগ উঠিল ভিডিঅ'টোৰ নিৰ্মাতাৰ ওপৰত। পোনপটীয়াকৈ গঢ়োতা আনিলে অভিযোগ। এজনে বোলে চুৰিৰো এটা সীমা থাকে, আন এজনে অসমৰ নাম ডুবাই দিয়াৰ অভিযোগ আনিলে।